আজিকালি অনলাইনৰ যুগ। মই সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ, তোমালোকৰ মনোবল ভাঙি দিব নালাগে। কোনোবাই যদি ছিট পোৱা নাই, 4th ইয়াৰত নাম ভৰ্তি কৰিবলৈ পৰা নাই, বা 7th ছেমিষ্টাৰত নাম ভৰ্তি কৰিবলৈ পৰা নাই, বা কিবা কাৰণে গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমত তোমালোকে নাম ভৰ্তি কৰিব পৰা নাই, তোমালোকে তেজপুৰ মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰা। ইয়াতে তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ সেই মাষ্টাৰ ডিগ্ৰী কোৰ্চবিলাক কৰিব পাৰিবা। বিশেষকৈ M.Com কৰিব পাৰিবা, MA ইন ইংলিছ কৰিব পাৰিবা, এডুকেশ্যন কৰিব পাৰিবা, পলিটিকেল ছায়েন্স কৰিব পাৰিবা, মাছ কমিউনিকেশ্যন কৰিব পাৰিবা। নমস্কাৰ, মই তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই কৈ আছোঁ। মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, যিসকলে এইবাৰ 3 years ডিগ্ৰী কোৰ্চ কমপ্লিট কৰিছে, তাৰমানে যিটো FIUGPৰ 3 বছৰীয়া যি পাঠ্যক্ৰম কমপ্লিট কৰিছে, সম্পূৰ্ণ কৰিছে, তেওঁলোকক গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট দিয়া হ'ব। আৰু যিসকলে গ্ৰেজুৱেট হৈছে, তেওঁলোকে FIUGPৰ আণ্ডাৰত 4 বছৰীয়া পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব পাৰিব, মানে 7th ছেমিষ্টাৰত নাম ভৰ্তি কৰিব পাৰিব। কিন্তু এটা কথা, সকলো মহাবিদ্যালয়তে সকলো বিষয়ত 7th ছেমিষ্টাৰ বা 4th ইয়াৰ খোলাৰ কাৰণে অনুমতি প্ৰদান কৰা হোৱা নাই। আমাৰ মহাবিদ্যালয়টো ঠিক তেনেদৰে মাত্ৰ 4টা বিষয়তে 4th ইয়াৰ খুলিবৰ কাৰণে আমাক অনুমতি প্ৰদান কৰিছে। যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে 3 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে, গ্ৰেজুৱেশ্যন লাভ কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, তেওঁলোকে বিমুখ হ'ব নালাগে। মই তোমালোকক এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আইডল বুলি এটা চেণ্টাৰ আছিল আগতে। আইডলৰ পৰা পাছ কৰি বহুতেই মাষ্টাৰ ডিগ্ৰী কৰিছিলে, কৰি পেলাই বিভিন্ন জেগাত কৰ্মসংস্থান লাভ কৰিছিলে। আনকি আমাৰ মহাবিদ্যালয়তো আইডলৰ পৰা পাছ কৰা বহুতো শিক্ষক শিক্ষয়িত্ৰী আছে মাষ্টাৰ ডিগ্ৰী কৰা। গুৱাহাটী ইউনিভাৰ্চিটিয়ে আকৌ নতুনকৈ আইডলক এটা নতুন ৰূপ দি চেণ্টাৰ ফৰ ডিষ্টেঞ্চ এণ্ড অপেন লাৰ্ণিং এডুকেশ্যন বুলি খুলিছে, যাক চমুকৈ GUCEDO বুলি কোৱা হয়। এই GUCEDOৰ নাম ভৰ্তিকৰণ হৈ আছে। আৰু আটাইতকৈ দৰকাৰী কথাটো এইটো যে তোমালোকক মই এইটো কথা জনাব বিচাৰিছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ চেণ্টাৰ ফৰ ডিষ্টেঞ্চ এণ্ড অনলাইন এডুকেশ্যনৰ যি পাঠ্যক্ৰম আছে, সেই পাঠ্যক্ৰম আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ৰেগুলাৰ মাষ্টাৰ ডিগ্ৰীৰ পাঠ্যক্ৰম আছে, একেবাৰে একে, কোনো তাত খেলি মেলি নাই, চিলেবাছখিনি সম্পূৰ্ণ একে। সেইবাবে যিসকলে গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁলোকে মাষ্টাৰ ডিগ্ৰী বা স্নাতকোত্তৰ কৰিবলৈ সুবিধা পোৱা নাই, তেওঁলোকে তেজপুৰ মহাবিদ্যালয়তে গুৱাহাটী ইউনিভাৰ্চিটিৰ চেণ্টাৰ ফৰ ডিষ্টেঞ্চ এণ্ড অনলাইন এডুকেশ্যনত নাম ভৰ্তি কৰিব পাৰিব, আৰু একেই তেওঁলোকে ডিগ্ৰী লাভ কৰিব, মাষ্টাৰ ডিগ্ৰী। আৰু ইয়াত তেওঁলোকে যিটো ফিজ ষ্ট্ৰাকচাৰ ৰাখিছে একেবাৰে কম, পাৰ ছেমিষ্টাৰ 5,000কৈ। ইয়াত গোটেইখিনি থাকিব, ষ্টাডি মেটেৰিয়েলৰ পৰা আদি কৰি সকলো থাকিব। আমাৰ কাউন্সেলিং ক্লাছো আমি ইয়াত দিম। তাৰ উপৰিও গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ৰেগুলাৰ অনলাইন ক্লাছ হৈ থাকিব। আজিকালি অনলাইনৰ যুগ। মই সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ, তোমালোকৰ মনোবল ভাঙি দিব নালাগে। কোনোবাই যদি ছিট পোৱা নাই, 4th ইয়াৰত নাম ভৰ্তি কৰিবলৈ পৰা নাই, বা 7th ছেমিষ্টাৰত নাম ভৰ্তি কৰিবলৈ পৰা নাই, বা কিবা কাৰণে গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমত তোমালোকে নাম ভৰ্তি কৰিব পৰা নাই, তোমালোকে তেজপুৰ মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰা। ইয়াতে তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ সেই মাষ্টাৰ ডিগ্ৰী কোৰ্চবিলাক কৰিব পাৰিবা। বিশেষকৈ M.Com কৰিব পাৰিবা, MA ইন ইংলিছ কৰিব পাৰিবা, এডুকেশ্যন কৰিব পাৰিবা, পলিটিকেল ছায়েন্স কৰিব পাৰিবা, মাছ কমিউনিকেশ্যন কৰিব পাৰিবা। ইয়াত নাম ভৰ্তি প্ৰক্ৰিয়া চলি আছে। তোমালোকে যিমান পাৰা সোনকালে আহি আমাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা, যাতে তোমালোকৰ যি আশা উচ্চ শিক্ষা লাভ কৰা সেই অটুট থাকক। এইখিনিকে জনালোঁ। ধন্যবাদ।